কল, কমলা, আপেল আৰু ৰবাব টেঙা, তাৰপিছতে আছে বুট, মগু, গোটেইখিনি আমি যোগাৰ কৰি লৈছোঁ প্ৰথমতে। আৰু ইয়াৰ পিছতে দিম আমি নাৰিকল। সকলোখিনি বস্তু আমাৰ যোগাৰ জাতি হৈ গৈছে। চাওক, থালিখন আমি প্ৰথমতে সজাই লৈছোঁ, ধুনীয়াকৈ নাৰিকল চাৰিকল দি লৈছোঁ। আৰু ইফালে ঢাকি দিম এতিয়া থালিখন। এয়া মই আৰু মোৰ শাহু মা, আমি দুইজনীয়ে গোটেইখিনি কাম কৰিছোঁ। আৰু ঢাকা হৈ গ'ল, আৰু মই এতিয়া ড্ৰেছ চেঞ্জ কৰি ল'ম। তো গাইজ, এইখন শাৰী পিন্ধিম মই। আপোনালোকে যদি শাৰীখন ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট এটা কৰি জনাব। আৰু চাওক, এয়া মোৰ ৰেডি হৈ গ'ল শাৰী পিন্ধি। এতিয়া লগাম মই ভৰিত আলতা। তো আলতাখিনি লগাই লওঁ। চাওক, মই ইমান ভালকৈ আলতা লগাব নাজানো, তথাপিও শাহুমাই কৈ দি আছে আৰু মই ইফালে লগাই আছোঁ। লগতে ইফালে ৰেডি হৈ আছে বাবু। বাবু বহুত বজ্জাত, মানে সি কাপোৰ নিপিন্ধে, মাথা চুৰিব নিদিয়ে, মানে চাওক একো কৰিব নিদিয়ে সি। তথাপিও বাপেকে মৰম কৰি কৰি ধুনীয়াকৈ ওলাই দিছে বাৰু সেইফালে। আৰু আপোনালোকে হয়তো ভাবিছে আমি ইমান সময় ক'ত যাবৰ কাৰণে ৰেডি হৈ আছোঁ। তো এয়া চাওক, সকলো ৰেডি। আৰু ইফালে আছে পঠা ছাগলী। হয়তো আপোনালোকে ভাবিছে কি হৈ আছে, মানে ইমান ফল মূল পঠা ছাগলী। তো শুনক। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল মনীষা ব্লগ মায়ং। আৰু মই আহিছোঁ আজি কলংপাৰত। কলংপাৰত দুৰ্গা পূজা চলি আছে। আৰু যোৱা বছৰ মই প্ৰেগনেণ্ট আছিলোঁ। আৰু তেতিয়া মই কৈছিলোঁ যদি মোৰ মানে ল'ৰা সন্তান হয় তেতিয়াহ'লে মই ইয়াতে মন্দিৰত পঠা ছাগলী এটা দান কৰিম বুলি। আৰু সেইটো মায়ে আজি সম্পূৰ্ণ মানে আশা মোৰ পূৰণ কৰিছে। আৰু সেইবাবে আহিছোঁ মই আজি মন্দিৰত। আৰু মই পঠা ছাগলীটো দিম, যিহেতু আপোনালোকে অকণমান আগত দেখাই পাইছে। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু প্ৰথমবাৰৰ বাবে চাই আছে যদি চেনেলটো, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু এনেকুৱা ভিডিঅ'বিলাক পাই থাকিবলৈ। আৰু সেইখিনি দূৰতে হৈছে আমাৰ মন্দিৰ। মই গোটেইখিনি ভিডিঅ' আপোনালোকক পিছত জনাই থাকিম। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা থাকিলে। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে কি কৰিব লাগে সেইটো আপোনালোকে জানে। আৰু বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, সকলোখিনি আপোনালোকে গমেই পালে। আৰু এতিয়া ময়ো ৰেডি হৈ গ'লোঁ, আৰু ইফালে ছাগলীও ৰেডি হৈ গ'ল। তো বলক আমি মন্দিৰৰ ফালে আগবাঢ়ি যাওঁ। আৰু ইয়াৰ পিছত কি হয়, কি মানে তাত কেনেকৈ কৰে, পঠা কেনেকৈ দান দিয়ে, সেইটো আমি নাজানো, ফাৰ্ষ্টবাৰ গৈ আছোঁ। আৰু আপোনালোকেও চাই থাকক, যদি নাজানে তেতিয়াহ'লে আপোনালোকেও এতিয়া শিকিব পাৰিব কি লাগে তাত, কেনেকৈ দিয়ে। আৰু আমি এতিয়া আহি পাই গ'লোঁ মন্দিৰ। ধুনীয়া দুৰ্গা মাৰ এটা মন্দিৰৰ গান লগাই থৈছে। পঠাটো ইয়াতে বান্ধি থৈ দিলোঁ। তাৰপিছতে আমি পূজা আৰম্ভ কৰিম। ইফালে মণ্ডপৰ পূজাৰ কাৰণে পূজাৰী ৰেডি, আৰু আমি ইফালে ৰেডি হৈছোঁ পূজা দিবৰ কাৰণে। তাৰপিছতে বাবু আৰু তাৰ বাপেক দুইটা বহি পেলাই পূজা দিব। বিশেষ একো কৰিব নালাগে, এনেকৈ যদি পঠা দিম বুলি ভাবিছে কোনোবাই তেতিয়াহ'লে এনেকৈ পঠাটো লৈ যাব। আৰু পূজাৰ থালি যিখন আপোনাৰ বুট মগুৰ পৰা ফল ফলহা যিমানখিনি আছে গোটেইখিনি লৈ যাব, এনেকৈ আগত দি দিব। তাৰপিছতে সেইখিনি পূজা দিয়াৰ পিছতে আপুনি পঠাটো পূজা দিব পাৰিব। প্ৰথমতে এনেকৈ তেল আৰু সেন্দুৰ এনেকৈ দি ল'ব লাগিব। প্ৰথমতে তেল আৰু সেন্দুৰ এনেকৈ দি লৈছোঁ। শিঙত তেল দিব লাগে আৰু কপালত সেন্দুৰ দি এনেকৈ বোলাব লাগে। তাৰপিছতে এতিয়া পূজা দিব লাগিব। আমাৰ ঘৰৰ গোটেইকেইটাই বহি আমি পূজা দিছোঁ। দুৰ্গা মাক পূজা দিছোঁ, তাৰপিছতে ছাগলীটোক পূজা দিছোঁ, আৰু লাষ্টত পূজা দিছে আমাৰ বাবুৱে নিজে হাতে পূজা দিয়া হৈ গ'ল কথাটো। আৰু এতিয়া কথাটো এৰি দিব। কথাটো
এৰি দিয়া হৈ গ'ল আৰু কাপোৰখিনিকে ৰাখি আমি ধুনীয়াকৈ সেৱা ভক্তি কৰি তাৰ পৰা গুচি আহিলোঁ। আৰু এয়া চাওক কিমান ধুনীয়া পুখুৰী। পূজা শেষ হোৱাৰ প্ৰায় 2 ঘণ্টামানৰ পিছত ইয়াতে যিখন আমি ফল মূলৰ থালি দিছিলোঁ, সেই থালিখন নিবৰ কাৰণে মাতিলে আৰু সেইকাৰণে থালিখন নিবৰ কাৰণে মন্দিৰলৈ আহিলোঁ। চাওক অলপ অলপকৈ বস্তু ৰাখি বাকীখিনি মোক দি দিছে। এইখিনিৰ পৰা আমি তাতে থকা যিমান মানুহ আছে মানুহ ভগাম, তাৰপিছত যিখিনি থাকে ঘৰলৈ লৈ যাম। প্ৰসাদ বিতৰণ কৰি এতিয়া ঘৰ আহি পালোঁ আৰু এই প্ৰসাদ বিতৰণ কৰি এইখিনি প্ৰসাদ ৰখি গ'ল, ঘৰলৈ লৈ আহিছোঁ। আৰু এনেকৈ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু ৰাতি মোৰ নিজৰ নামতি দল শিৰোমণি নামতি দলৰ নাম আছে ইয়াতে। মই অলপ পিছত ড্ৰেছ চেঞ্জ কৰি আকৌ নামলৈ যাব লাগিব, যিহেতু এতিয়া নামলৈ যোৱা টাইম হৈ গ'ল আৰু আমাৰ মায়ঙৰ পৰা নামতি দলৰ গোটেই গাড়ী আহি গ'ল। মই মাত্ৰ ৰেডি হ'ব বাকী আছোঁ আৰু মই এতিয়া ৰেডি হ'ম। আৰু ফ্ৰেণ্ডছ, আজিলৈকে ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু টাটা বাই বাই।